যিসকল ভাইটি ভণ্টিসকলে নতুনকৈ এক্সামত বহিব বিচাৰিছে মানে কম্পিটিটিভ এক্সামত বহিছে আৰু প্ৰিপাৰেশ্যন কৰি আছে যে সিহঁতে যাতে চাকৰিটো পায়, যিকোনো চাকৰি, বেংকৰ হওক, ইঞ্চুৰেঞ্চৰ হওক, ৰেলৱেৰ হওক, যিকোনো ডিপাৰ্টমেণ্ট চাকৰিৰ কাৰণে বহিব বিচাৰিছে, মই সিহঁতক এটাই কথা ক'ম, স্কুলৰ আৰু কলেজৰ নিচিনা পঢ়া নহয় ইয়াত কম্পিটিশ্যন এক্সামত বেলেগকৈ পঢ়িব লাগিব। ষ্টাডি মেটেৰিয়েলটো বেলেগ থাকে আৰু সেইবোৰ কিতাপ আনিব লাগিব, নহ'লে অনলাইনত তোমালোকে সেইবিলাক মেটেৰিয়েলছ পাই যাবা। ভালকৈ সেইবিলাক লৈ ষ্টাডি কৰিব লাগিব, দিনে ৰাতি প্ৰেক্টিচ কৰিব লাগিব। 24 আৱাৰ্ছৰ ভিতৰত খানা আৰু খোৱাটো বাদ দি বাকীকেইটা সময় 2, 3, 4, 5 মান্থ 6 মান্থলৈকে এইবিলাক বস্তু ষ্টাডি কৰিব লাগিব। তাৰপিছতে তোমাৰ সেইবিলাক বস্তুৰ কাৰণে প্ৰিপাৰেশ্যনটো বেলেগ হয় আৰু কম্পিটিশ্যন এক্সামত বহুত ল'ৰা ছোৱালী কম্পিট কৰে। তেতিয়াহে তোমাৰ সেই মেটেৰিয়েলকেইটা লোৱাৰ পিছত যেতিয়া তুমি বহিবা, তেতিয়া তোমাৰ কিবা এটা জ্ঞান হ'ব আৰু পৰীক্ষাত লাহে লাহে দি থাকিলে, প্ৰেক্টিচ কৰিলে